ব্যৰ্থ মানুহ আৰু সফল মানুহৰ মাজত প্ৰভেদ। ব্যৰ্থ মানুহে অন্যৰ সমালোচনা কৰে, সফল মানুহে নিজৰ সমালোচনা কৰে। ব্যৰ্থ মানুহে সকলোকে শিকাব বিচাৰে, সফল মানুহে নিজে শিকিব বিচাৰে। ব্যৰ্থ মানুহে সকলো সময়তে নিগেটিভ চিন্তা কৰে, সফল মানুহে সকলো সময়তে পজিটিভ চিন্তা কৰে। ব্যৰ্থ মানুহে নিজৰ কাম আনক দি কৰাব বিচাৰে, সফল মানুহে নিজৰ কাম নিজেই কৰে। ব্যৰ্থ মানুহৰ ধৈৰ্য একেবাৰে কম, সফল মানুহৰ ধৈৰ্য তেওঁলোকৰ একমাত্ৰ পঞ্জী। ব্যৰ্থ মানুহ একেবাৰতে কেইবাটাও কাম কৰিব বিচাৰে, কিন্তু দিন শেষত এটাও সফল নহয়। সফল মানুহে যিকোনো এটা কাম খুব ধৈৰ্য সহকাৰে কৰে আৰু সফল হয়। ব্যৰ্থ মানুহে আনৰ সফলতাত সুখী হ'ব নোৱাৰে, সফল মানুহে আনৰ সফলতাত নিজক বিচাৰি পায়। ব্যৰ্থ মানুহে কেইদিনমান কাম কৰি হতাশ হৈ যায় আৰু কয়, মোৰ দ্বাৰা সম্ভৱ নহয়। সফল মানুহে যিকোনো কাম বুজি শুনি আৰম্ভ কৰে আৰু শেষ নোহোৱা পৰ্যন্ত এৰি নিদিয়ে। ব্যৰ্থ মানুহে প্ৰতিদিন কেৱল পৰিকল্পনা কৰে, কিন্তু পৰিকল্পনা বাস্তৱায়ন কৰিবৰ বাবে কামত নানামে আৰু নামিলেও অন্যৰ সমালোচনা শুনি আধা বাটৰ পৰাই উভতি আহে। সফল মানুহে যি পৰিকল্পনা কৰে সেয়া বাস্তৱায়ন কৰিবৰ বাবে সকলো বাধা উপেক্ষা কৰি কাম কৰে আৰু সফল হয়। ব্যৰ্থ মানুহে প্ৰফেশ্যনেলভাৱে কাম নকৰে, সফল মানুহে প্ৰফেশ্যনেলভাৱে কাম কৰে আৰু সফল হয়। ব্যৰ্থ মানুহে মই কাম কৰিলে কাৰ কি লাভ সেই লৈ বেছি চিন্তা কৰে, সফল মানুহে মই কাম কৰিলে মোৰ কি লাভ মই সকলো সময়তে সেয়া চিন্তা কৰে। ব্যৰ্থ মানুহে নিজৰ কষ্টৰ কথা আনক কৈ মন পাতল কৰাৰ চেষ্টা কৰে, সফল মানুহে নিজৰ কষ্টৰ কথা মনৰ ভিতৰত পুহি ৰাখি নিজৰ কাম কৰি যায়। ব্যৰ্থ মানুহে যিকোনো সমস্যা নিজে সমাধান কৰাৰ চেষ্টা নকৰে, সমস্যাক আৰু বেছি ডাঙৰ কৰে। সফল মানুহে যিকোনো সমস্যা নিজে সমাধান কৰাৰ চেষ্টা কৰে। ব্যৰ্থ মানুহে নিজৰ স্বপ্নৰ কথা নিজৰ মাজতে ৰাখি দিয়ে, সফল মানুহে নিজৰ স্বপ্নৰ কথা সকলোকে কৈ ফুৰে। ব্যৰ্থ মানুহে আনৰ ওপৰত অভিমান কৰি নিজৰ কাম কৰা বন্ধ কৰি দিয়ে, সফল মানুহে অভিমান হ'লেও নিজৰ কাম সক্ৰিয় ৰাখে। ব্যৰ্থ মানুহে লক্ষ্য নোহোৱাকৈ কাম কৰে আৰু সফল মানুহে লক্ষ্যক আগত ৰাখি কাম কৰে। ব্যৰ্থ মানুহে অফিচত আহি আনঅফিচিয়েল কাম কৰে, সফল মানুহে অফিচত আহি অফিচিয়েল কাম কৰে। ব্যৰ্থ মানুহে অহংকাৰী অকৃতজ্ঞ হয়, সফল মানুহ বিনয়ী আৰু কৃতজ্ঞ হয়। ব্যৰ্থ মানুহ নিজৰ যোগ্যতাক গুৰুত্ব নিদি সকলো সময়তে আনৰ ওপৰত নিৰ্ভৰ কৰে, সফল মানুহে নিজক প্ৰতিদিনেই ভাঙি নতুনকৈ গঢ়িব বিচাৰে আৰু নিজৰ ওপৰতেই বিশ্বাস ৰাখে। ব্যৰ্থ মানুহে নিজৰ ইচ্ছা অনুসৰি অফিচ নাহে, সফল মানুহ আনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে অফিচত আহে। আপুনি ইয়াৰ ভিতৰত কেই নম্বৰত পৰিলে প্লিজ কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।